তো নমস্কাৰ, নমস্তে, হেল্ল', হাই চবকে। তো এইটো মোৰ প্ৰথম ভ্লগছ হয় এইটো চেনেলত পৰাগ জ্যোতি গগৈটোত। তো আপোনালোকে মোক এইটোতো অকণমান মৰম দিব, কিবা দিব বুলি ভাবিছোঁ। মই ইয়াৰ পৰা শ্বৰ্ট ভিডিঅ' দিছিলোঁ আৰু বহুতকেইদিন ইয়াত ভিডিঅ' দিয়া নাছিলোঁ শ্বৰ্ট ভিডিঅ'। কেলৈ মানে কথাটো এইটো যে ইয়াত আপোনালোকে যোনখিনি ছাবস্ক্ৰাইবাৰ আছে, মই অসমীয়া বুলি ভবা নাই, কেলৈকে অসমীয়া ছাবস্ক্ৰাইবাৰ যেন লগা নাই, কিন্তু আপোনালোকে অসমীয়া আছামিছতে ক'ম মানে আৰু ছাবস্ক্ৰাইবটো কৰি দিব। 1K হ'বলৈ জল্দি হৈ গৈছে। মই দিয়া নাছিলোঁ মানে এইটো একাউণ্ট মোৰ পৰা উৰি গৈছিলে, নহয় মানে নাইকিয়া হৈ গৈছিলে, পাছপৰ্টটো পাব লাগিছিল। তাৰপৰা সেইকাৰণে ফোনটো ইডিট কৰিলে, তাৰপৰা যেনে তেনেকৈ কৰি একাউণ্টটো আনিলোগৈ। এতিয়া লাগিলে এমাহ 2 মাহ 3 মাহ এনেকৈ একাউণ্টটো আনিলে চবকে ক'লোঁ এনেকৈ একাউণ্টটো আছে, আনিব পাৰিব নোৱাৰিলে। তাৰপৰা দাদা এটা আছিলে সি মানে গুৱাহাটীত আছিলেগৈ, পঢ়ি আছিলেগৈ, সিয়ে আনি দিলেগৈ মানে লাষ্টত কালি। তাৰপৰা আজি ভ্লগছ চেনেল এটা ইয়াতে দি দিছোঁ আৰু মানে এইটো ভ্লগছো দিম। ইয়াত কিন্তু ভ্লগছ মানে ইমানো নাহিব, বেছিকৈ ৰাইডৰ ভিডিঅ'কেইটা আহিব। তো আজি কথাটো কৈ দিছোঁ আৰু আপোনালোকে মোক মৰম আদৰ দিব বুলি মই ভাবিছোঁ, যেনেকৈ বাকীবিলাকক দিয়ে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। কেলৈ কি মই এই কথাষাৰ ক'বলৈ হ'লে এইটো ভিডিঅ'টো বনাইছিলোঁ। তো ইয়াৰ পিছৰ ভিডিঅ'কেইটা ধামাকা হ'বলৈ গৈ আছে। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ' লগ পাই আছোঁ।